আজি গোটেই দিনটোৰ কাৰ্যসূচী ৭০টা সংগঠনে দিয়া অসম বন্ধ বিধেয়কখনৰ বিৰোধিতা কৰি আৰু আজি লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ এই বিল পাছ হোৱাক লৈ পেলাই যি গোটেই তাতে মন্তব্য ৰাখিছে সাংসদসকলে মন্ত্ৰীসকলে এই গোটেই দিনটো বা গোটেই এই নাগৰিকত্ব সংশোধন বিধেয়কখনৰ গোটেই প্ৰক্ৰিয়াটো এই গোটেই কথাখিনি মনতে লৈ মনত বহুত কথা বা ভাৱৰ উদয় হৈছে যিখিনি মোৰ প্ৰকাশ কৰিবলৈ মন গ'ল গতিকে মই এনেকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথম কথাটো হৈছে যে সৰুৰে পৰা পঢ়ি আহিছোঁ যে ইণ্ডিয়া ইজ এ ছেকুলাৰ ষ্টেট অৰ্থাৎ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ এখন দেশ। গতিকে ইয়াত এই বিধেয়কখনত ৬টা ধৰ্মক ৰাখি এটা ধৰ্মক বাদ দি এটা ধৰ্মৰ লোকক বাদ দি এই বিধেয়কখন গৃহীত কৰিব খোজাটোৱে আচলতে গণতন্ত্ৰক অপমান কৰাৰ দৰে হয় বা সেই যে আমি আমাৰ ভাৰতবৰ্ষখনক ধৰ্ম নিৰপেক্ষ বুলি কওঁ সেই বস্তুটো আচলতে নোহোৱা হৈ যাব। আৰু এই আজি যেতিয়া পাৰ্লিয়ামেণ্টত এই কথাখিনি ওলাই আছিল যেতিয়া কৈ আছে তেতিয়া উৰিষ্যাৰ এজন সাংসদে কৈছে যে খ্ৰীষ্টানসকল যাবলৈ বহু ঠাই আছে বিশ্বত মুছলমানসকলৰ ঠাই আছে কিন্তু হিন্দুসকলৰ নাই। এই কথাটোত খুব গুৰুত্ব দিছে তেখেতে। কিন্তু এই কথাটোত বাৰম্বাৰ কিয় মোৰ মনলৈ আহিছে আৰু হয়তো প্ৰত্যেকজন অসমীয়াৰ মনলৈ আহিব যেন এইটো ভোট বেংকক লৈ কৰিব খোজা এক খেলা। কিয়নো মই জনাত তেওঁ হয়তো নেজানে মই জনাত বাংলাদেশত এতিয়াও দুৰ্গা পূজা হয় তাতে মা ঢাকেশ্বৰীৰ মন্দিৰ আছে আৰু যেতিয়া অসমত বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যন যেতিয়া ইয়াতে অফিচ খুলিছিলে আৰু উক্ত অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলে তালৈ যাওঁতে মই দেখিছিলোঁ যে হিন্দু বাংলা শিল্পী মুছলিম বাংলা শিল্পী আহি সুন্দৰকৈ আহি ইয়াতে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ লোক সংস্কৃতি আহি ইয়াতে পৰিৱেশন কৰিছিলে। গতিকে তেনে অৰ্থত দেখা গৈছিলে যে তাতে তেনেকুৱা কিবা হিন্দু মুছলমানক লৈ পেলাই তাতে বিভেদ নাই। ইয়াতে কথাটো আহি পৰিছে আমি সকলোৱে সাধাৰণভাৱে যিটো বুজিছোঁ সেইটো হৈছে বিদেশী কথাটো। ইয়াত কোনো ধৰ্মৰ কথা নাহে, ইয়াত বিদেশীক নাগৰিকত্ব দিয়া নিদিয়াৰ কথা আহিছে। আৰু যিহেতু NRC-খন তেওঁলোকে আপডেট কৰিব খুজিছিলে বিজেপিয়ে সেইটোত আমি সকলোৱে শলাগ লৈছিলোঁ সহযোগ কৰিছিলোঁ। গতিকে তাৰ মাজত এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আমি মানি ল'ব এইকাৰণেই খোজা নাই আজি আমি মানি ল'ব এইকাৰণেই খোজা নাই কিয়নো আগলৈ গৈ পেলাই আমাৰ জাতিটো গৈ পেলাই সংখ্যালঘু হ'ম অসমীয়া জাতিটো হ'বই সংখ্যালঘু যিহেতু ইয়াতে যেনেধৰণৰে কৰা হৈছে বিধেয়কখন আমি গৈ পেলাই ভৱিষ্যতে সংখ্যালঘু হ'ম আৰু সংখ্যালঘু হোৱাৰ লগে লগে আজি আছাম একৰ্ডৰ অসম চুক্তিৰ 6 ক্লজটোৱে আমাক যিমানে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা নকৰক কিয় সেইখিনি সময়ত যেতিয়া আমি সংখ্যালঘু হ'মগৈ তেতিয়া গৈ পেলাই আমি নিষ্প্ৰভ হৈ যাম আৰু নিষ্প্ৰভ হৈ যোৱাৰ লগে লগে যি মেজৰিটি হ'ব সেই মেজৰিটি লোকে হয়তো আন্দোলন কৰিব বা চৰকাৰ গঠন কৰিলে তেওঁলোকে খুব সহজে আমাৰ ভাষা আমাৰ সংস্কৃতি সকলো ধূলিসাৎ কৰিব। অৰ্থাৎ এটা কথা সহজে বুজি পোৱা গৈছে যে এই বিধেয়কখন আমাৰ জাতি ধ্বংস কৰাৰ বা জাতিৰ ধূলিসাৎ কৰাৰ এক পথ মুকলি কৰি দিয়াৰ নিচিনা হৈছে। আৰু এইখিনিতে ৰাজনাথ সিঙে বাৰম্বাৰ কৈছে যে বিদেশীৰ বুজা অসমক দিয়া নহয় বিভিন্ন ৰাজ্যক হেৰি কৰি দিয়া হ'ব বিতৰণ কৰি দিয়া হ'ব। এইবোৰ কথা আচলতে মানি ল'ব পৰা নেযায় কিয়নো এটা কথা মই কওঁ যে আমি সদায় জীয়াই নাথাকোঁ। তেওঁলোকে হয়তো ভাবিছে যেতিয়ালৈকে জীয়াই থাকে বিজেপিক ৰাখিব লাগিব আৰু সেইটো কাৰণে ভোট লাগিব গতিকে গোটেইখিনি কৰিছে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰা উচিত যে আমাৰ জাতিটো ভৱিষ্যতে গৈ জীয়াই থাকিব নে নাথাকে। অসমক বাদ দি কলৈ যাব চাকৰি সংক্ৰান্তত ক'ৰবাত বাহিৰলৈ গৈছে বাদ দিছোঁ কিন্তু আমাৰ পৰিচয় হিচাপে বা আমাৰ ঠাই হিচাপে আমি কোনখনক ক'ম অসমক ক'ম। গতিকে অসমখন আমাৰ হৈ থাকিবই লাগিব। এই বিধেয়কখনৰ আমি বিৰোধিতা কৰিছোঁ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই কৰিব। এইকাৰণে কৰিব কাৰণ সকলোৰে ভয় হৈছে নিজৰ স্থিতিক লৈ ভৱিষ্যতে অসমীয়া জাতিটো জীয়াই থাকিব নে নাথাকিব। আমি হয়তো 5-10 বছৰ আৰামত পাৰ কৰি দিম কিন্তু তাৰ পিছত কি হ'ব
আৰু এটা কথা, আজি মই এখন বাতৰি কাকতত মিষ্টাৰ পিল্লাই, ফৰ্মাৰ ইউনিয়ন হোম ছেক্ৰেটাৰী, তেখেতে এটা গুৰুত্বপূৰ্ণ কথা লিখিছে তেওঁৰ গোটেই কথাখিনিৰ মাজত, যিটো সঁচা কথা যে আজি যিসকল বিদেশী চিনাক্তকৰণ হ'ব তেওঁলোকক ডিপৰ্ট কেনেকৈ কৰা হ'ব। ধৰি লওক এতিয়া সংখ্যা কোৱা হৈছে 40,70,000। গতিকে তেওঁলোককতো ডিপৰ্ট কৰা অৰ্থাৎ বাংলাদেশলৈ পঠিয়াই দিয়া বা য'ৰে হয় তালৈ পঠিয়াই দিয়াটো হয়তো অসম্ভৱ হ'ব। গতিকে তেনেস্থলত তাৰ বিকল্প কি হ'ব, তাৰ বিকল্প মই ক'ব নোৱাৰোঁ। মই অতি সাধাৰণ মানুহ এজনী, গতিকে মই বিকল্প ক'ব নোৱাৰোঁ। কিন্তু সাধাৰণভাৱে আমাৰ প্ৰত্যেকৰে মনলৈ অহা কথাটো হৈছে ৱৰ্ক পাৰ্মিট দি দিয়ক, কিন্তু ভোটিং ৰাইট কিয় দিব, চিটিজেনশ্বিপ কিয় দিব। বিদেশীয়ে হয় আৰু তেওঁলোক যদি উভতি নাযায়, গতিকে তেনেকুৱা ধৰণৰ ৱৰ্ক পাৰ্মিট হয়তো সকলোৰে সহজতে যিটো মনলৈ আহি আছে সেইটোৱে মোৰ মনলৈকো আহিছে যে এনেকুৱা এটা হ'ব পাৰে নেকি। মিষ্টাৰ পিল্লাই কৈছিল যে চৰকাৰখনৰ কৰণীয় আছিল যে তাৰ বিকল্পটো চিন্তা কৰিব লাগিছিল, কিন্তু নাগৰিকত্ব বিধেয়কখন সংশোধন কৰিব সেইটো আচলতে সপোনৰো অগোচৰ। আজি অশান্ত হৈ পৰিছে অসম, আৰু যাতে বেয়া পৰিস্থিতিলৈ নাযায় মই আমাৰ মানুহখিনিক অনুৰোধ জনাইছোঁ, যিসকল পাৱাৰত আছে মই অনুৰোধ জনাইছোঁ অলপ চিন্তা কৰক। যদি আৰু অশান্ত হ'বলৈ হয়, ইয়াত কিন্তু কোনো গুজৰাটী মানুহ আহি নমৰে, ইয়াত কিন্তু ৰক্তাক্ত হ'ব আমাৰ নিজৰ মানুহ। গতিকে এইখিনি কথা অলপ চিন্তা কৰক, নহ'লে কি হ'ব পৰিস্থিতি ঠিক ক'ব পৰা যোৱা নাই। ভয় হৈছে, প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ মনত ভয়ৰ উদয় হৈছে। চিন্তা কৰক আৰু এই বিধেয়কখন যাতে সংশোধন নহয় বা এইখন যাতে পাছ নহয় তাৰে কৰজোৰে অনুৰোধ জনালোঁ।